हेलो गाइस, स्वागतम जनाइছো মোৰ আন এটি ভিডিঅ'লৈ। আশা কৰিছো ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু সম্পূৰ্ণকৈ চাব। 1889 চনৰ 14 অক্টোবৰ তাৰিখে মৰিগাঁও জিলাখনে এখন জিলা হিচাপে স্বীকৃতি পাইছিলে। এই বছৰ 2022 চনত 33 বছৰ অতিক্ৰম কৰি 34 বছৰ ভৰি দিছে। সেইবাবে এইবাৰ প্ৰথমবাৰৰ বাবে মৰিগাঁও জিলা দিৱস উদযাপন কৰা হৈছে দুদিনীয়াকৈ, অৰ্থাৎ 14 অক্টোবৰ আৰু 15 অক্টোবৰ তাৰিখে। কিন্তু 14 অক্টোবৰ তাৰিখে মই বিশেষ কিছু কাৰণত যিহেতু অনুষ্ঠানবিলাকত উপস্থিত থাকিব নোৱাৰিলোঁ, সেয়ে মই 15 তাৰিখে আমি আৰু লগৰ এজনীৰ লগতে অকণমান গ'লোঁ। সেয়ে ভাবিলোঁ আপোনালোককো তাৰে কিছু দৃশ্য দেখাওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু বহুত দূৰ দূৰণিৰ পৰা আহিছে, আৰু তাৰ ভিতৰত যদি আপোনালোক কোনোবা আছে প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাবচোন। তেনেহ'লে আহকচোন ভিডিঅ'টো চাওঁ। আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান হৈ আছে, তাৰে যিহেতু বেছি সময় মই নাথাকিলোঁ সেয়ে বহুত কিছু দেখাব নোৱাৰিম, তাৰে কিছু দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াত কিছুমান প্ৰদৰ্শনী আৰু আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত কিছুমান সামগ্ৰী নিৰ্মিত মেলাই হৈ আছে, তেওঁ অকণমান দেখাম, বেছি দেখাব নোৱাৰিলোঁ। আহক তেনেহ'লে চাওঁ। আৰু প্লিজ ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰাস্তাৰ পাঠ্যপুথিৰ মাজতে আবদ্ধ হৈ থকা নাই, তেখেতসকলে কেৱল শিক্ষাৰ